আগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত এইবাৰ আমি একক সংখ্যাগৰিষ্ঠ পাবৰ কাৰণে সক্ষম হ'লোঁ আৰু যোৱা 5টা বছৰে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ আছিলে তেওঁলোকে ৰাজ্যক যিখিনি আশ্বাস দিছিলে কোনো এটা তেওঁলোকে আশ্বাস পূৰণ কৰিব নোৱাৰিলে সেইকাৰণে ৰাইজে খুব আৰু খঙৰ এইটো বহি প্ৰকাশ হয় তো আমি চেষ্টা কৰিম আমাৰ বিটিচিক আগুৱাই নিবৰ কাৰণে আমাৰ বিটিচিৰ বহুত সমস্যা আছে বিশেষভাৱে আমাৰ মাটিবাৰীৰ বহুত সমস্যা আছে এই মাটিবাৰীৰ সমস্যাটো কেনেকৈ আমি সমাধান কৰিব পাৰোঁ কেনেকৈ আমি মাটিবিলাক পট্টা দিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম আপোনাৰ জীৱনত ৰাজনৈতিক কেৰিয়াৰত প্ৰথমবাৰ বিটিচি হয় এই প্ৰৱেশক কি ক'ব তাতে ডেপুটি চিফৰ দায়িত্ব হয় খুবেই ভাল লাগিছে মই 2001 চনৰ পৰা অসম বিধানসভাত আছিলোঁ 2020 চনলৈকে 4বাৰকৈ মই বিধানসভাত আহিছিলোঁ 2বাৰকৈ মন্ত্ৰীত্ব লাভ কৰিছিলোঁ আৰু এইবাৰ প্ৰথমবাৰৰ কাৰণে মই পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিলোঁ আৰু জয়ী হৈ এইবাৰ ডেপুটি লিডাৰ হিচাপে এতিয়া নিৰ্বাচিত হৈছে চাওঁ চৰকাৰ ফৰ্ম কৰিলে গঠন কৰিলে ডেপুটি চিফ মোক দায়িত্ব দিব আৰু মই চেষ্টা কৰিম ডেপুটি চিফ দায়িত্বটো লৈ পেলাই মোৰ যিখিনি পাৰোঁ আমাৰ বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণে বিটিচি অঞ্চলৰ শান্তি সম্প্ৰীতিৰ কাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়টো সুদৃঢ় কৰিবৰ কাৰণে আমি চেষ্টা কৰিম